السلام عليكم ورحمة الله وبركاته. بسم الله الرحمن الرحيم. الحمد لله وكفى والسلام على عباده الذين اصطفى. أما بعد. মহান আল্লাহ তাআলাই নিশ্চয় আপোনালোকক ভালে ৰাখিছে। আজি আপোনালোকলৈ এটি ধুনীয়া উৎকৃষ্ট তোহফা লৈ আহিছো, যিটো বাক্যৰ দ্বাৰা আপোনালোকে আপোনালোকৰ দুখ কষ্ট দূৰ কৰিব পাৰিব, লগতে মনৰ আশা ভৰসা পূৰণ কৰিব পাৰিব। মহান আল্লাহ তাআলাই এই বাক্যটিত অলৌকিক বৰকত, ৰহমত আৰু ফজিলত ৰাখিছে। পৃথিৱীত এনেকুৱা এজন ব্যক্তি নাই যিজনে জীৱনত এবাৰ হলেও এই আয়াতটি পঢ়া নাই। প্ৰতিজন মুছলিমে প্ৰতিটো জায়েজ ভাল কামত এই আয়াতটি পঢ়ে। এই আয়াতটিৰ বিষয়ে উলামায়ে কেৰামসকলে বহুতো ফজিলতৰ কথা উল্লেখ কৰিছে। তাৰে কিছু ফজিলতৰ বিষয়ে মই আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম। ইবনু মাৰদাউইত উল্লেখ কৰিছে, হুজুৰে পাক সাল্লাল্লাহু আলাইহি সাল্লামে কয়, মোৰ ওপৰত এনেকুৱা এটি আয়াত নাজিল হৈছে, অৰ্থাৎ অৱতীৰ্ণ হৈছে, যিটো আয়াত আজিলৈকে কোনো এজন নবীৰ ওপৰত অৱতীৰ্ণ হোৱা নাই, একমাত্ৰ হযৰত সুলাইমান আলাইহিস সালামৰ বাহিৰে। সেই আয়াতটি হৈছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল্লাহু আকবার, সুবহানাল্লাহ। হযৰত জাবিৰ বিন আব্দুল্লাহ ৰাদিয়াল্লাহু তাআলা আনহু কয়, যেতিয়া বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম অৱতীৰ্ণ হয়, সেই সময়ত মেঘবোৰ পূৰ্ব দিশত গুচি গৈছিল, বতাহ স্থিৰ হৈ গৈছিল, সাগৰৰ পানী ৰখি গৈছিল, জীৱ-জন্তুবোৰে কাণ পাতি শুনিছিল। সুবহানাল্লাহ। শয়তানৰ ওপৰত আকাশৰ পৰা জুই ফিৰিঙতি পৰিছিল, নাউজুবিল্লাহ। আৰু আল্লাহ তাআলাই নিজৰ ইজ্জত আৰু জালালৰ কসম খাই কৈছে, যি বস্তু বা কামত মোৰ নাম ল'ব, অৰ্থাৎ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়িব, সেই কামত অৱশ্যেই বৰকত হ'ব। সুবহানাল্লাহ। আপোনালোকে অৱশ্যেই শব্দটোৰ ফালে মন কৰিব। হযৰত ইবনে মাসউদ ৰাদিয়াল্লাহু তাআলা আনহু কয় যে জাহান্নামৰ ২৯ জন ফেৰেশতাৰ পৰা যিয়ে হাত সাৰিব বিচাৰে, তেওঁ যেন বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়ে। ইয়াৰ উদ্দেশ্য হৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিমত ২৯টি হৰফ আছে। যিয়ে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়িলে, তেওঁ ২৯টি হৰফৰ বৰকতত ২৯ জন জাহান্নামৰ দাৰোগা ফেৰেশতাৰ পৰা হাত সাৰিলে। হুজুৰে পাক সাল্লাল্লাহু আলাইহি সাল্লামে কয়, যি কামত বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়া নহয়, সেই কামত কেতিয়াও বৰকত নহয়। এতিয়া আহক আমি বিসমিল্লাহিৰ ৰহমানিৰ ৰহিমৰ কিছু ফজিলতৰ ফালে আগবাঢ়ো। নম্বৰ ১, যদি স্বামী স্ত্ৰীৰ মনোমালিন্য হৈ আছে, তেনেহলে ৭৮৬ বাৰ পঢ়ি পানীত ফুক দি সেই পানী স্বামী স্ত্ৰী দুই পান কৰিব। এই আমালটি ১ৰ পৰা ২১ দিন কৰিব। ইনশাআল্লাহ আল্লাহ তাআলাই স্বামী স্ত্ৰীৰ মনোমালিন্য দূৰ কৰি দিব। নম্বৰ ২, ঘৰৰ আয় উন্নতি যদি বিচাৰে, তেনেহলে ৭৮৬ বাৰ পঢ়ি পানীত ফুক দি সেই পানী ঘৰৰ বেৰবোৰত আৰু কোণবোৰত ছিটাই দিব। মছলা পাতিৰ ডিব্বাবোৰৰ ওপৰত অলপ অলপ ছিটাই দিব। বাকী পানীৰে ভাত চব্জি বনাব, ভাত তৰকাৰী বনাব। ইনশাআল্লাহ আল্লাহ তাআলাই আপোনালোকৰ ঘৰত আয় বৰকতৰ ৰাস্তা খুলি দিব। নম্বৰ ৩, যদি মুশকিল পেৰেচানিত ভুক্তভোগী হৈ আছে, তেনেহলে ঈশা নামাজৰ পিছত ১২,০০০ বাৰ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়ক। প্ৰতি ১,০০০ বাৰ হোৱাৰ পিছত এবাৰ দৰুদ শৰীফ পঢ়িব, তাৰপিছত দোৱা কৰিব। এনেকৈ ১২,০০০ বাৰত ১২ বাৰ দৰুদ শৰীফ হ'ব, ১২ বাৰ দোৱা হ'ব। ইনশাআল্লাহ আল্লাহ তাআলাই তামাম মুশকিল পেৰেচানি দূৰ কৰি দিব। নম্বৰ ৪, কোনো মনৰ মকসুদৰ কাৰণে যদি ৭৮৬ বাৰ ৭ দিন একেলেঠাৰিত পঢ়ি দোৱা কৰে, আল্লাহ তাআলাই তেওঁৰ মনৰ মকসুদ, মনৰ আশা পূৰণ কৰি দিব। মনত ৰাখিব, মনৰ আশা, মনৰ মকসুদ জায়েজী হ'ব লাগিব। নম্বৰ ৫, যদি ল'ৰা ছোৱালীৰ স্মৃতিশক্তি কমি গৈছে, তেনেহলে ৭৮৬ বাৰ পানীত পঢ়ি ফুক দি সেই পানী প্ৰতিদিন পুৱা গধূলি খুৱাব। ইনশাআল্লাহ আল্লাহ তাআলাই স্মৃতিশক্তি খুলি দিব।